আপুনি হিন্দু নে মুছলিম, হিন্দুত্ব কোনে আনিছে, ক'ৰ পৰা আহিছে, কেনেকৈ আহিলে, এই কথাখিনি যদি আমি নাজানো তেতিয়াহ'লে ইলেকশ্যনত হিন্দু আৰু মুছলিম কৰি একো লাভ নাই। হিন্দুত্ব কোনো একো ধৰ্ম নহয়, হিন্দুত্ব কমপ্লিটলি এটা পলিটিকেল আইডিয়লজি হয়। বিজেপিৰ পলিটিকেল আইডিয়লজি যিটো নেকি যাৰ ওপৰত নেকি এতিয়া ইলেকশ্যন চলি আছে, ইয়াৰ 2014 পৰা যেতিয়াৰ পৰা বিজেপি আছে তেতিয়াৰ পৰা হিন্দুত্ব বস্তুটো বহুত বেছিকৈ আহি গৈছে। আমি হিন্দুত্ব, আমি হিন্দু, আমি হিন্দু, এইটো বস্তু আমাৰ পলিটিকেলি এজেণ্ডা এটা ন, পলিটিকেলি এজেণ্ডা চলি আছে। বাট একজিকেলি এটা বেকগ্ৰাউণ্ড অফ দ্য হিন্দুত্ব আমি কোনোবাই আজিলৈকে গম পাওঁ নে, আমি কোনোবাই ট্ৰাই কৰিছোঁ এইটো বুজিবলৈ। আজিৰ ডেটত ইলেকশ্যনত আমি গম পাওঁ যে হিন্দু মুছলিম আজি যিটো চলি আছে আৰু কি 5 টকা ভাড়া 4 টকা দিব লাগে, মুছলিম অত্যাচাৰ কৰিব লাগে, এইটো বহুত কিবা কিবি চলি আছে বিজেপিৰ আইডিয়লজিৰ মতে। হিন্দুজনে কি বুজায়? ফ্লেক্সিবল, ৰাইট, যিটো নেকি আপুনি নিজৰ ধৰ্ম, নিজৰ যিটো বিচাৰে সেইটো আপুনি নিজে চুজ কৰিব পাৰে, আৰু সেইবোৰক আমি ৰেচপেক্ট কৰাক আমি কি বুলি কয়? হিন্দুজিম বুলি কয়, হয় না? কিন্তু আহিল হিন্দুত্ব, যিটো নেকি বিজেপিৰ পলিটিকেল আইডিয়লজি হয়। বিনায়ক দামোদৰ সাভাৰকাৰ, যাক আমি সাভাৰকাৰজী বুলি গম পাওঁ, নিউজ চেনেল চবতে গম পাওঁ যে সাভাৰকাৰীয়া মহাত্মা গান্ধী, সাভাৰকাৰীয়া মহাত্মা গান্ধী। এটা কিতাপ এখন লিখিছিলে চন 1923, 1923, য'ত নেকি এক্সপ্লেইন কৰিছে হু ইজ হিন্দু, আৰু সেইটো আইডিয়লজি লৈয়ে বিজেপি আহিছে হিন্দুত্ব লৈ কেনে। কিন্তু হিন্দুত্বৰ নামত আজিৰ ডেটত আমি কি কৰি আছো? হিন্দু মুছলিম কৰি আছো। আমি মুছলিম হিন্দু, মুছলিম হিন্দু, মুছলিমে হিন্দুৰ ওপৰত অত্যাচাৰ কৰি আছে, হিন্দুৱে মুছলিমৰ অত্যাচাৰ কৰি আছে। আই ডোন্ট টক এবাউট ইট, দেট ইজ এ কমপ্লিটলি ইলেকশ্যন কেম্পেইন। মই সেইটোৰ ওপৰত একো কথা পাতিব নাযাওঁ, সেইটো চলিয়ে থাকিব। ক'ৰবাত কোনোবা গাঁৱত যাব, আমাৰ অসমত ইমান গাঁও আছে, ইমান গাঁৱৰ মাজত মুছলিমৰ জনসংখ্যা বেছি আছে, ক'ৰবাত হিন্দুৰ জনসংখ্যা বেছি আছে, কিন্তু মুছলিমৰ অত্যাচাৰ কৰিছে, হিন্দুৱে অত্যাচাৰ কৰি আছে, সেইবোৰ চব বস্তু বেলেগ। এইটোৰ ওপৰত মই বেলেগকৈ এটা ভিডিঅ' বনাম পলিটিকেল ৰিভিউৰ ওপৰত। কিন্তু এতিয়া কাৰেণ্টটো কথাটো হৈ গৈছে, হিন্দুত্ব যদি আমি নাজানো তো প্লিজ এই কিতাপখন পঢ়িব এবাৰ, হু ইজ হিন্দু, হিন্দুত্ব, যোনে নেকি ভাৰতক নিজৰ পিতৃভূমি, জন্মভূমি, পূজ্যভূমি বুলি মানে, তাকে হিন্দু বুলি কোৱা হৈছে। কিন্তু আজিৰ ডেটত হিন্দুত্ব আইডিয়লজিটো কমপ্লিটলি বেলেগকৈ গৈ পাইছে এজ এ পলিটিকেল কেম্পেইন, আৰু সেই পলিটিকেল কেম্পেইনক আমি চাই কেনে আমি ইলেকশ্যনত আমি ভোট দিবলৈ যাওঁ। স্পেচিয়েলি 10,000 টকাটো চবৰে একাউণ্টত আহিয়ে আছে, আমাৰ পাব্লিকে 10,000 টকা পাই আছে, তো ভোটটো অৱশ্যে বিজেপিকে দিব, বিজেপিয়ে জিকিব, আৰু মই বিচাৰোঁ বিজেপিয়ে জিকক। কিন্তু এগেইন দ্যাট জিকাটো আৰু পলিটিকেল কেম্পেইন কৰা দুটা বহুত বেলেগ বেলেগ বস্তু। পলিটিকেল কেম্পেইনত আমি যিবোৰ কথা কৈ আছো, প্লিজ এইবোৰ কথাত ইমান বিশ্বাস নকৰিব। নিজৰ চকুৰে চাওক কি হৈ আছে আপোনাৰ আশে পাশে, আপোনাৰ চাইডত দুনিয়াখনত কি হৈছে এইটো চাই লওক। সব মুছলিমে বেয়া নহয়, সব হিন্দুৱে বেয়া নহয়। কিছুমান মানুহ হিউমেন, যিটো নেকি আমাৰ ব্ৰেইন কাম কৰে ন, মানুহৰ নেচাৰৰ ওপৰত ডিপেণ্ড কৰে, মানুহৰ নিজৰ থিংকিঙৰ ওপৰত ডিপেণ্ড কৰে। কোনোবা আল্লাহ বুলি কৈ আছে, সেই মানুহজনে বেয়া হ'ব, কোনোবা ৰাম বুলি কৈছে, সেই মানুহজনে ভাল হ'ব, এইটো কথা লিখা নাই, ক'তো লিখা নাই এইটো কথা। তো যিটো ইলেকশ্যনৰ আগত আপোনালোকে এইটো কথা সদায় মনত ৰাখিব কি মই হিন্দু হয়, মই হিন্দুজিম ফ'ল' কৰোঁ, মই হিন্দুত্বক ফ'ল' কৰোঁ। ফ'ল' কৰক, সেইটো পিছত ভোট দিয়ক, সেইটো পিছত জিকাওক। ভোট দিয়াটো অৱশ্যে ভোট দিবলৈ চবে যাব। থেংক ইউ।